নমস্কাৰ, এয়া 1 জানুৱাৰী আমাৰ বৰদেৱী জাতীয় বিদ্যালয়ৰ এয়া প্ৰীতি পূজা আয়োজন হৈ আছে। আমাৰ এতিয়া পুৰা খোৱাত ব্যস্ত। এইফালে খোৱাত বেয়া নহয়, আমাৰ ল'ৰা ছোৱালীবিলাক খোৱাত ব্যস্ত পূৰা দিছে। আজি মানে বহুত আইটেম হৈছে, ৰাজহাঁহ হৈছে, পাতিহাঁহ হৈছে আৰু কি হৈছে ব্ৰইলাৰ হৈছে, পূৰা খোৱাত ব্যস্ত। গাহৰি মাংস 10 কেজি নন্দেশে দিছিলে আমাক গাহৰি মাংসটো। এয়া খোৱাত ব্যস্ত পূৰা, এয়া খোৱাত পূৰা ব্যস্ত। 1 জানুৱাৰীটো আচলতে 2023 বৰ্ষ 1 জানুৱাৰীটো 2023 বৰ্ষক বৰদেৱী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা এইদৰে আচলতে আমি স্বাগতম জনোৱা হ'ল। এয়া আমাৰ আচলতে হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান আছে পূৰা খোৱাত ব্যস্ত। এইফালে ৰান্ধনি পূৰা দিয়াত ব্যস্ত। আমাৰ নন্দেচা আছে, এতিয়া আমাৰ তদাৰক কৰি আছে, মানে কোনে কিমান পাইছে খাবলৈ। এইফালে আমাৰ এইকেইজনে পূৰা দিছে আৰু পূৰা দিছে। এইদৰে আচলতে আমি বৰদেৱী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ 2023 বৰ্ষৰ 1 জানুৱাৰীতে সকলোৱে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অনাগত দিনবিলাকত সকলোৱে জীৱনলৈ কঢ়িয়াই অনা সুখ শান্তি আৰু সম্প্ৰীতিৰ বতৰা আমি তাৰেই কামনা কৰিছোঁ। আচলতে নাচ গানেৰে আজি যি 2023 বৰ্ষৰ 1 জানুৱাৰীটো আমি বৰদেৱী জাতীয় বিদ্যালয়ৰ চৌহদতে উদযাপন কৰা হ'ল। এয়া পূৰা খোৱাত ব্যস্ত। এওঁ আকৌ আমাৰ পূজাই হেৰি নাখায়, কি নাখায়, ৰাজহাঁহ নাখায়, চব খায়। আমাৰ কেউকে মানে আকৌ ৰাজহাঁহ নাখায়, পঢ়াত ভৰাই বুলি ৰাজহাঁহ নাখায়। এইকেইদিন এইগৰাকী আমাৰ পূৰা দিয়াত ব্যস্ত। হয়, সকলোৱে আমি 2023 বৰ্ষৰ আন্তৰিক বৰদেৱী জাতীয় বিদ্যালয়ৰ পৰা আন্তৰিক শুভকামনা জনালোঁ।